ওয়েলকাম টু মাই ইউটিউব চ্যানেল বুঢ়া বান্দাৰ। সো গাইজ আজি ডে 4 মানে 4 নম্বৰ ভিডিঅ'। আজি আছোঁ আমি কামত। কাম থাকিলে কি হ'ব, আজি প্লাষ্টাৰে গাইজ 4টা ভিডিঅ' কৰিলোৱে, 4 নম্বৰ ভিডিঅ' আৰু কণ্টিনিউ ভিডিঅ' পুৰা আপলোড কৰি থাকিম। হাৰ মানাত না ইউটিউব চেনেল খুলিছোঁ যেতিয়া না কি ৰিংকু আগৰ কৈ দি বাইনু লাঙিজাৰ কেনে কেনে আৰু গাইছ মানুহে ক'ব পাৰে যে হেৰি কৰিলে কি হ'ব, মিস্ত্ৰী কাম দেখালে কি হ'ব। গাইছ আমি মিস্ত্ৰী কামত কিমান কষ্ট হয়, কিমান কিন্তু আৰাম হয়, মানুহ কৈ না সেই বস্তু কিন্তু ফিলিংছটো দেখাব চেষ্টা কৰিছোঁ মানুহ দেখো। আৰু গাইছ চুৰ কৰি খোৱা নাই, কষ্ট কৰি খাইছোঁ, কোনো লাজ নাই কষ্ট, হয়নে নহয় কথাটো? কাকো বেমানী কৰা নাই। কিমান কষ্ট হয়, আমি কেনেকৈ হাৰত বৈ বৈ মছলা নিছোঁ এই মিস্ত্ৰী কাম কৰাত কৰি। গাইছ আমাক ঘৰৰ মানুহ পঢ়িব কৈছিল, আমি নপঢ়িলেও নপঢ়া কিন্তু আজি মজা। সেইকাৰণে গাইছ গাইছ নিজে চলি বুলি সৰুতে পঢ়াব লাগে। আৰু গাছ এলা মছলা আনা ক্লিয়াৰ এইবিলাক আৰু মছলা মাৰোঁ যাই পেলাই আমাৰ কামেই কি কৰিবি। একবাৰ মাৰিলোঁ বটা আনিলোঁ, তেতিয়া আৰু যাই পেলাই মছলা বহাওঁ। তো গাইছ কালি এটা কমেণ্ট কৰিছে যি তহঁতে মিস্ত্ৰী কাম কৰি যি ভিডিঅ' বনা। গাইছ মিস্ত্ৰী কাম কৰি ভিডিঅ' বনাওঁতে কি লাজ লাগে? আমিতো চুৰ কৰা নাই গাইছ, মিস্ত্ৰী কাম কৰি ভিডিঅ' বনাইছোঁ। কামৰ লগত কোনো গাইছ লাজ নাই, কামৰ লগত কোনো সৰু ডাঙৰ নাই গাইছ। কোনোবা চাকৰি কৰিছে সেইটো এটা কাম, কোনোবা মিস্ত্ৰী কাম কৰিছে সেইটো এটা কাম। কাম কৰাতে ভিডিঅ' বনাওঁতে সেইটো লাজ নালাগে নহয় গাইছ। আৰু গাইছ সেইটো কথা ক'ব নালাগিছে, কিন্তু বেয়া লাগছে মনটোত অলপমান। আৰু মিস্ত্ৰী কাম কৰিছোঁ ভিডিঅ'টো ক'লোৱে কৈছে যে মিস্ত্ৰী কাম কৰি ভিডিঅ' বনা। আৰে ভাই ভিডিঅ' কৰিব পাৰি গম পা। আৰু গাছ চাহ তাহ খাই আহি পেলাই তাৰ কামত ধৰোঁ আমি না কি ক? কি কৰিবি, কি কৰিবি ছাৰ কাম কৰোঁ। আৰু এটা কেমেৰা পাছত চুপি আছে এই হা। এতিয়া গাছ আৰু মছলা মাৰিলোঁ এখনি, এতিয়া মাৰি পেলাই কামত ধৰোঁ। আমাৰ কামে এনেকুৱা, কি কৰিবি আৰু গাছ মছলা তাৰকাৰণে দি বৈ পেলাই দি পেলাই আৰু মছলা মাৰি এনেকুৱা মালিক মোৰ দেই এই দুই পইচা কি কষ্ট কৰছে চালা ক'ত কি কৈছে চাউলটো শুনো একবাৰ। हमारे नौजवान कहते हैं यार शादी के लिए पैसे नहीं है, अभी कम पैसे कमा रहा हूँ, बाद में ज्यादा पैसे कमाऊंगा तो शादी कर लूंगा। ऐसी सोच रखने वाले जरा मेरी बातों पे गौर करना, ठीक है? प्यार से समझा रहा हूँ, आपका यकीन ना पैसों पर। বুঝি পাইছি কি কৈছি বন্ধ কৰিম জনসিংহা ইনকে মারব জনসিংহে কর যেনেবা ইনকে মারি খেলব। একটু সুস্থ বন্ধ করে দিল আর এটা মশলা বই দাও, বই দিয়ে ফেলে আমারও এতিয়া গাছ ভিডিঅ'গুলো কেনেকুৱা হৈছে আমি নিজে গম পোৱা নাই, ভাল হৈছে না বেয়া হৈছে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে বা ভিডিঅ'গিলা। ৰিংকু ভিডিঅ'টো কেনেকুৱা হৈছে আমাৰ গালি পিচি। আৰু গাছ আমাৰ সিপিনে কাম ক্লিয়াৰ হৈছে আৰু মছলা অলপ মাৰিলোঁ, এইপিনে কৰি আছে এই এলা এই এখানটিত কাম আছে এনে কৰালি ক্লিয়াৰ। ৰিংকু কি কবি এতিয়া? অৱস্থা কেনেকুৱা জানেই আৰু ক'ব লগা নাই।
কথা জীৱনেই আমাৰ জীৱন গেলা এনেকুৱা ন পানীৰ দৰে হৈছে আৰু গাছ এলা গোটাখিনি কৰা ক্লিয়াৰ আৰু এইখানে অলপমান বাকী আছে এখানে কালি কৰি আছে নকৰোঁ আৰু নেক্সট এইখানেত আছে দুই কৰি আছে এই এটা ই এনে মচান দি আছে ই এনে মচান দি আছে কি খালি একবাৰ হাই কৈ দি হাই অঁ কি কবি চেনেলটোৰ কথা কি কবি ভালে ভালকৈ থাকবা দি অঁ লাইক কৰবি শ্বেয়াৰ কৰবি ছাবস্ক্ৰাইব কৰবি কৈছোঁ ছাবস্ক্ৰাইব কৰবি অঁ এই দে